অঁ হেল্ল' অঁ আপুনি দি থৈ গ'ল নি? ঠিক আছে চিকিউৰিটি হাতত দিলে? ঠিক আছে হ'ব। ঠিক আছে। মোৰ কাজিন দাদা মানে আমাৰ যোৰহাটৰ মাজুলীৰ হয়। তেখেত পৰিবাৰ ইয়াত থাকে। তেখেতৰ নামটো হৈছে উৎপল বৰুৱা মাজুলী। যোৱাকালি তেখেতৰ ঘৰত তাৰ আগদিনা তেখেতৰ ঘৰত দেউতাকৰ শ্ৰাদ্ধ আছিলে, শ্ৰাদ্ধ পাতিছিলে আৰু আজি তেওঁ মোলৈ প্ৰসাদ দি থৈ গৈছে। প্ৰসাদ আৰু কিবাকিবি। যিহেতু মই কোৱাৰেণ্টাইন হৈছোঁ, মোৰ তললৈ নামি যোৱাৰ পাৰ্মিশ্যন নাই আৰু তেওঁ চিকিউৰিটি হাতত দি থৈ গৈছে। চিকিউৰিটি আহি মোক ইয়াত দি থৈ গৈছে। এয়া ইয়াত কি আছে চাওঁ আৰু কিবা এটা স্পেচিয়েল বস্তু এটা আহিছে। কি স্পেচিয়েল আহিছে মই সেইটো গম পাম এতিয়া চালে। ঠিক আছে, আপোনালোকেও মোৰ লগত চকচোন কি স্পেচিয়েল আহিছে। স্পেচিয়েল বস্তুটো এইটো গাহৰি। তাৰপিছত আছে এয়া প্ৰসাদ, তাৰপিছত লাডু, বৰ মজা, তাৰপিছত জেলেবি। বুজিছে মোৰ পেটটো ভৰ্তি হৈ আছে, বহুত খালোঁ আজি। মটন বিৰিয়ানী খালোঁ। মটন বিৰিয়ানী বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। জমাটো বৰ ধুনীয়াকৈ বনাই মেলি দিছিলে। আৰু এই পিছফালে ভিউ চাই আছে। ধুনীয়া অফিচাৰী বাইদেউসকলক অলপ দেখা পাওঁ। ধুনীয়াকৈ চাওঁ, টাইমটো পাছ কৰি চাওঁ, নহ'লে কি কৰিম। ইয়াত টিভি চাই আছোঁ। বৰিডালৰ সুন্দৰ ছবি পিকচু চিনেমা চাই আছোঁ। ঠিক আছে। লাডুটো বিৰাট ডাঙৰ, আবুধাবি লাডু হয়। অকণমান টেষ্ট কৰি দিয়া। ধুনীয়া। এইটো হ'ল নাৰিকলৰ লাডু। মজা। কৃষ্ণ প্ৰসাদ। এইটো আৰু ৰাতিকেই খাম, ৰাতিকে গাহৰি। তো বন্ধুসকল থৈছোঁ এতিয়ালৈ। অকণ বাহিৰখনো দেখুৱাই দিওঁ ন। বন্ধুসকল, ৰাতি 8টা বাজিলে। মোৰ ভাত খাবৰ সময় হৈ গ'ল আৰু মোৰ খোৱা বস্তু সকলো যোগাৰ কৰিলোঁ। মোক দি থৈ গ'লহি আৰু মোৰ খোৱা বস্তু এয়া, এই সকলোখিনি। এয়া হ'ল মটন বিৰিয়ানী, এয়া হ'ল মোৰ পৰ্ক গাহৰি, এয়া হ'ল চিকেন। আজি স্পেচিয়েল খাবহে লাগে। তো মই খোৱা আৰম্ভ কৰোঁ, আপোনালোকৰো আহাৰ গ্ৰহণ কৰিব। বন্ধুসকল, মোৰ ৰাতি আহাৰ গ্ৰহণ কৰি হৈ গ'ল। অলপ দেৰি মই এতিয়া টিভি চাম, তাৰপিছত মই শুই যাম। আজিলৈ থৈছোঁ। ধন্যবাদ।
জয় আই অসম, শুভৰাত্ৰি।